জুবিন গাৰ্গে এক বিশেষ মিছা কথা কৈছিল। প্ৰাণৰ শিল্পীগৰাকী জীৱিত অৱস্থাত বাৰে বাৰে কৈছিল, মই পঢ়া শুনাত ভাল নাছিলোঁ, পঢ়া শুনাত বৰ বিশেষ মন নাছিল। প্ৰাণৰ শিল্পীজনে এয়া যেন মিছাকৈ কৈছিল। প্ৰাণৰ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নথকা অৱস্থাত পোহৰলৈ আহিছে তেখেত যে কিমান মেধাৱী আছিল। মেট্ৰিক পৰীক্ষাতেই মেধাৰ পৰিচয় দিছিল অসম গৌৰৱ জুবিন গাৰ্গে। জুবিন গাৰ্গে 1985 চনৰ পৰা 1988 চনলৈ অধ্যয়ন কৰিছিল এইখন তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। 1988 চনত উত্তীৰ্ণ হৈছিল এই বিদ্যালয়খনৰ পৰা জুবিন গাৰ্গে মেট্ৰিক পৰীক্ষাত। কিন্তু আপুনি শুনি আচৰিত হ'ব, জুবিন গাৰ্গে কোৱাৰ দৰে তেখেতে কম নম্বৰ পোৱা নাছিল। সেই সময়তেই 70%তকৈও অধিক নম্বৰ পাইছিল মৰমৰ শিল্পী জুবিন গাৰ্গে। এই বিদ্যালয়খনতেই জুবিন গাৰ্গৰ সহপাঠী আছিল সেই জোনমণি আৰু ৰুণজোন। সেই জোনমণি আৰু ৰুণজোনৰ কথাৰে জুবিনে গাইছিল। শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৱে আজি সোঁৱৰিছে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ জুবিন গাৰ্গক। বিদ্যালয়খনৰ দেৱালবোৰেও যেন আজি জুবিনক বিচাৰিছে। এয়া বিদ্যালয়খনৰ দেৱাল। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ অপ্ৰাণ চেষ্টাত প্ৰাণ পাই উঠিলে জুবিন গাৰ্গে। দেৱালত জিলিকি উঠিলে গীটাৰ লৈ থকা সেই জুবিন গাৰ্গ। জুবিন গাৰ্গক চিৰদিনৰ বাবে জীয়াই ৰাখিব বিচাৰিছে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই চিন্তাধাৰা সঁচাই আদৰণীয়, যিয়ে চিৰদিনৰ বাবে জীয়াই ৰাখিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।